আপোনালোকে চাই আছে নিউজ আসাম। পুনৰ বিতৰ্কত বঙাইগাঁও দীনদয়াল আদৰ্শ মহাবিদ্যালয়ত আমি অধ্যক্ষ মহোদয়ক লগ কৰিলোঁ আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ অসুবিধা পাই হোৱা বুলি আমি খবৰ পালোঁ আৰু আমাৰ ছাত্ৰ একতাসভাই এই বিষয়ে আমাক অৱগত কৰাইছে। ইয়াত মূল অসুবিধাটো হৈছে যে দ্বিতীয় বৰ্ষ আৰু তৃতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যি নামভৰ্তি নটিচ এখন জাৰি কৰিছে, কিন্তু গভৰ্ণমেণ্টৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ নামভৰ্তিৰ কাৰণে নটিচ দিয়া নাই। গতিকে আমি অধ্যক্ষ মহোদয়ক এই ক্ষেত্ৰত স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰী অতি দৰিদ্ৰ সেই ছাত্ৰ ছাত্ৰীসকলে টকা দি কেনেকুৱা ধৰণে নামভৰ্তি কৰিব তাৰ কাৰণে আমি শংকিত হৈ পৰিছোঁ আৰু অতি শীঘ্ৰে আমি অধ্যক্ষ মহোদয়ক এই নামভৰ্তি প্ৰক্ৰিয়া পিছুৱাই দিবলৈ, অৰ্থাৎ যাতে গভৰ্ণমেণ্টৰ পৰা এইবাৰ ফ্ৰী এডমিশ্যন হ'ব নে ফ্ৰী এডমিশ্যন নহ'ব এই বিষয়ে জনাৰ পিছতহে নামভৰ্তি প্ৰক্ৰিয়া সম্পাদন কৰিবলৈ আমি দাবী জনাইছোঁ। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এক সংবাদমেলৰ আয়োজন কৰি কয় যে ভেকচিন লোৱা চাৰ্টিফিকেট সকলো দোকানৰ সন্মুখত পৰাপক্ষত ডিঙিত ওলমাই ৰাখিবলৈ কেইটামান কথা আৰু ঠিক কৰিবলৈ বিচাৰিছোঁ। এইটো হৈছে এইখিনি হ'ল ভেকচিনৰ কাৰণে, কিন্তু আমি দেখিছোঁ গুৱাহাটী মহানগৰীত মাজে মাজে পুলিচ প্ৰশাসনো কঠোৰ হৈছে, জিলা প্ৰশাসনো কঠোৰ হৈছে, কিন্তু মানুহৰ গা লৰা নাই, বিশেষকৈ দোকান বজাৰ মল এইবিলাকত। এতিয়া প্ৰতিখন দোকান প্ৰতিখন মল সকলোতে তেওঁলোকে নিজে সেলফ ডিক্লাৰেশ্যন দিব লাগিব যে আমি কোভিড ভেকচিন গ্ৰহণ কৰিছোঁ বা উই আৰ কোভিড ভেকচিনেটেড। এইটো তেওঁলোকে নিজে মলৰ দোকানৰ ওপৰত মাৰিব লাগিব, প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানত মাৰিব লাগিব আৰু তাৰ চাৰ্টিফিকেট তেওঁলোকৰ হাতত মজুত থাকিব লাগিব। এনেই কৈ দিলে নহ'ব, চাৰ্টিফিকেট তেওঁলোকৰ হাতত মজুত থাকিব লাগিব। আৰু ইয়াৰ লগতে তেওঁলোকে যে মাস্ক পিন্ধিছে এইটো কথা আমি দেখিম, মাস্ক পিন্ধিছে এইটো ডিক্লাৰেশ্যন দিব লাগিব যে আমি মাস্ক লৈ ইয়াত আছোঁ, দোকানত আছোঁ। এইখন আমাৰ প্ৰশাসনে দেখাই নহয়, গ্ৰাহকে দেখিব লাগিব যে আমাৰ ভেকচিন লোৱা চাৰ্টিফিকেটখন তেওঁলোকে তাতে হেং কৰিব লাগিব, আঁৰি থ'ব লাগিব, নহ'লে ডিঙিত পিন্ধি থাকিব লাগিব। যি ধৰণে প্ৰত্যক্ষ কৰিব পাৰে প্ৰত্যক্ষ হোৱাকে থাকিব লাগিব। গ্ৰাহক গৈ জানিব লাগিব যে মই এটা য'ত আহিছোঁ ইয়াত আচলতে কোভিড মুক্ত ঠাইলৈ আহিছোঁ, ইয়াত সকলো ভেকচিনেটেড। সেইটো কথা প্ৰতিজন গ্ৰাহকে বুজিব পাৰিব লাগিব আৰু জানিব পাৰিব লাগিব। গতিকে তেওঁলোকে সেইখন প্ৰপাৰলি তেওঁলোকে সকলোৰে চকুত পৰাকৈ ৰাখিব লাগিব। আৰু ইয়াত আমি আশা কৰিছোঁ যে প্ৰতিজন নাগৰিকে এটা কথা যাতে অনুভৱ কৰে যে মই এটা খুব মহিমামণ্ডিত কাম কৰিছোঁ, মই গৌৰৱবোধ কৰিছোঁ, আই এম ভেকচিনেটেড, মই ভেকচিন ল'লোঁ।